আপুনি মোক 1 মিনিট সময় দিয়ক মই আপোনাৰ পৰা ফেইলিয়াৰৰ ভয়টো ডিলিট কৰি দিম আপুনি জানেনে যিবিলাক মানুহে কেতিয়াও ফেইল নহয় সেইবিলাক মানুহে আচলতে নিজকে গ্ৰ' কৰিবলৈ একো নকৰে আৰু কিছুমান এনেকুৱা মানুহ থাকে যিবিলাকে বহুতবাৰ ফেইল হয় কিন্তু আটাইতকৈ বেছি সাকসেসফুল তেওঁলোকেই হয় যেনে ইলন মাস্ক জেফ বেজছ মাৰ্ক জুকাৰবাৰ্গ ইত্যাদি আপুনিও হয়তো বহুত জায়গাত ফেইল হৈছে যেনে স্কুলৰ এক্সামবিলাকতে হওক চাকৰিৰ ইণ্টাৰভিউবিলাকতে হওক বা স্পৰ্টছত হওক এনেকুৱা ধৰণৰ বিভিন্ন জায়গাত ফেইল হৈছে কিন্তু প্ৰত্যেকটো ফেইলিয়াৰে আপোনাক কিবা নহয় কিবা শিকাই থৈ গৈছে ফেইলিয়াৰৰ পৰা আপুনি শিকিছে যে কেনে ধৰণৰ টেকনিক আপোনাক কাম নিদিয়ে বা কেনে ধৰণৰ চেঞ্জ আপোনাৰ বাবে জৰুৰী হৈ পৰিছে প্ৰত্যেকটো ফেইলিয়াৰৰ পিছত আপুনি আগতকৈ বেছি ষ্ট্ৰং হৈছে এইটো বহুত ভাল ইয়াৰ মিনিং এইটোৱেই যে আপুনি ট্ৰাই কৰিছে আপুনি যুঁজিছে এই ফেইলিয়াৰে আপোনাক সাকসেছৰ ফালে আৰু ওচৰলৈ লৈ যাব যদি এই ভিডিঅ'টো চাওঁতে মজা পোৱা নাই তেনেহ'লে এই ভিডিঅ'টো আৰু এবাৰ চাওক আৰু চেনেলটো সাবস্ক্ৰাইব কৰক